জুবিনদাৰ মণ্ডলত যদি আইনে সঠিকমতে ব্যৱস্থা নকৰে অসমৰ ৰাইজে ব্যৱস্থা কৰা হ'ব। নেপালৰ নিচিনা ঘটনা হয়তো হৈ যাব তেখেতসকলৰ লগত। নেপালত যেনেকে মন্ত্ৰী বিধায়কক মাৰিছে, তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? আমাৰ ঘৰখন সানবান হ'ল, গোটেই অসমৰ ৰাইজে এই বস্তুটো সেয়াই বিচাৰি আছে যে কেনেকে জুবিন গাৰ্গৰ দৰে এটা সত্তা এনেকে নোহোৱা হৈ যাব পাৰে। গতিকে তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজন। নমস্কাৰ। জুবিনদাৰ হত্যাৰ গোচৰত কালিলৈ আদালতত হাজিৰ কৰোৱা হ'ব চেমকানু, সিদ্ধাৰ্থ, সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্ত আৰু দুজন। সেয়েহাতে 7 গৰাকীক কালিলৈ আদালতত হাজিৰ কৰোৱা হ'ব। আপোনালোকে নিউজত চাবা, মই দি দিম বাৰু। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই ল'লে গম পাবা কেনেকৈ জুবিনদাক হত্যা কৰিছিল। জুবিনদাক ব্লেকমেইল কৰি ছিংগাপুৰলৈ নিয়া কথাটো আজি ঘোষণা হ'ল। মানে জুবিনদাক জোৰ জবস্তিকৈ ছিংগাপুৰত নিয়া হৈছিল। কেনেকৈ, যদি জুবিনদা ছিংগাপুৰলৈ নাযায়, চেমকানুৱে নিজেই কিবা এটা হয়, মৃত্যু হ'ম বোলে এনেকুৱা কথা কয়, মানে জুবিনদাক ছিংগাপুৰলৈ নিয়া হ'ল। যেনেকৈ জুবিনদাক ছিংগাপুৰলৈ নি চেমকানু আৰু সিদ্ধাৰ্থ সিহঁতে মিলিজুলি সকলোৱে জুবিনদাক হত্যা কৰা হৈছিল। এইটো কথা আচল ঘোষণা হ'ল যে জুবিনদাক কালিলৈ জুবিনদাৰ বাবে আদালতত কঠোৱা হ'ব যে চেমকানু আৰু সিদ্ধাৰ্থে জুবিনদাক কেনেকৈ হত্যা কৰিছিল। এইবিলাক কথা সকলো আহি যাব কালি আদালতত 16 ডিচেম্বৰ তাৰিখে। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো কালিলৈ মোৰ চেনেলত পাব। সেইকাৰণে নিউজত আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো পোনপ্ৰথমবাৰ পাবৰ কাৰণে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আহিছে লাইক কৰি দিব চেনেলটো। ঠিক আছে, আমি এটা নিউজ চাই ল'ম যে জুবিনদাৰ বাবে কি শাস্তি দিয়া হ'ব হত্যাকাৰীক। যেনেকৈ ফাঁচীৰ শাস্তি নে লাইফ টাইম জেললৈ থাকিব লাগিব চেমকানু, সিদ্ধাৰ্থ 7 গৰাকীয়ে। আপোনালোকে এতিয়া কমেণ্ট কৰি জনাব কি শাস্তি দিবলৈ লাগিব হত্যাকাৰীক। যে জুবিনদাৰ আমাৰ প্ৰাণৰ শিল্পীক ইমান যে জোৰ জবস্তিকৈ কেনেকৈ ছিংগাপুৰত নি প্লেনিং কৰি কেনেকৈ মৃত্যু কৰিলে বা হত্যাকাণ্ডৰ ওচৰত নিলে, এইবিলাক আমি বহুত দুখ লাগিলোঁ ভিডিঅ'টো চাই যে জুবিনদাক সঁচাকৈ হত্যা কৰা হৈছিল। আৰু সকলো অনুৰাগীবিলাকে কৈছিল জুবিনদা যেনেকৈ মৃত্যু হৈছিল এইটো কোনো দুৰ্ঘটনা নহয়, এইটো হত্যাকাণ্ড বুলি কোৱা কথা আজি সম্পূৰ্ণকৈ ফিক্স কথাটো আহি গ'ল। এতিয়া কালি লাষ্ট কালি কোৱা হ'ব যে আদালতত চেমকানু, সিদ্ধাৰ্থই কি কথা ক'ব আপোনালোকে শুনি যাব। মোৰ চেনেলত পাব এইটো ভিডিঅ'। মই কালিলৈ সম্পূৰ্ণকৈ 2-3টাকৈ নিউজ এটা বনাই আপোনালোকক শ্বেয়াৰ কৰি দিম। ঠিক আছে, আপোনালোকে মোৰ চেনেলত থাকি যাব। আৰু কোৱা কি শাস্তি দিবলৈ লাগিব হত্যাকাৰীক চেমকানু, সিদ্ধাৰ্থ, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা আৰু আছিলে, আপোনালোকে কমেণ্ট কৰি জনাই দিব। ঠিক আছে, নিউজটো চাই ল'ব আৰু কমেণ্ট এটা কৰি জনাই দিব। ঠিক আছে, চাই লোৱা। অনাবল কোৰ্টে অৰ্ডাৰ দি থৈছে যে কাইলৈ তেওঁলোকে ভাৰ্চুৱেলি নহয় ফিজিকেল এটেণ্ডেঞ্চ কৰিব প্ৰিপেয়াৰ কৰিবলৈ ডাইৰেকশ্যন দিয়া আছে CID। CIDৰ ওপৰত ডিপেণ্ড কৰিব তেওঁলোকে কাইলৈ আনে নে নানায়। কিন্তু কোৰ্টে অৰ্ডাৰ দি থৈছে কাইলৈ তেওঁলোকে ফিজিকেলি প্ৰেজেণ্ট কৰিব লাগে বুলি কৈছে। কাৰণ যিহেতু কপি দিব লাগিব, কপি দিয়ে আছে, কপি দিব লাগিব, তেওঁলোকে কাইলৈ ফিজিকেল প্ৰেজেণ্ট কৰিবৰ কাৰণে কোৰ্টে অৰ্ডাৰ পাছ কৰিছে। তেওঁলোকেতো এদিন এপিয়াৰ হ'বই লাগিব ফিজিকেলি, কাৰণ কাইলৈ কপি তেওঁলোকে ল'ব লাগিব। যিদিনা তাৰপিছত চাৰ্জাৰ যিদিনা ফ্ৰেম হ'ব, চাৰ্জ ফ্ৰেমৰ দিনাখন তেওঁলোকে কপি হাতত ফিজিকেল ল'ব লাগিব, আনিব লাগিব। এইটো ল এণ্ড অৰ্ডাৰ ডিউটি অফ দ্য পুলিচ এণ্ড গভৰ্ণমেণ্ট। কোৰ্টে কেন গিভ এ ডাইৰেকশ্যন ডিপেণ্ড আপন দ্য গভৰ্ণমেণ্ট এণ্ড হোম ডিপাৰ্টমেণ্ট। তেওঁ কেনেকৈ প্ৰডাকশ্যন কৰে যাতে কোনো হানি বিঘিনি নোহোৱাকৈ এটা প্ৰডাকশ্যন কৰাটো তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য। এটা কোৰ্টৰ নিয়ম আছে, তেওঁলোকে এনেই জেলত থাকিলে প্ৰডাকশ্যনেই হ'ল, তেতিয়াহ'লে ভাৰ্চুৱেলি হ'লহেঁতেন। যিটো এতিয়া চাৰ্জশ্বিট দাখিল কৰিলে, চাৰ্জশ্বিট দাখিল হ'লে তেওঁলোকে ফিজিকেল প্ৰেজেণ্টটো অত্যন্ত জৰুৰী। কাৰণ আমি কপি দিব লাগিব, কপি দিয়াৰ পিছত তেওঁলোকে কপিটো ৰিচিভ কৰিব লাগিব। যিহেতু এতিয়া বেলেগ কোনো এডভকেট এপিয়াৰ হোৱা নাই, তেওঁলোকৰ একিউজৰ হাতত আমি কপিবিলাক দিব লাগিব। তাৰপিছত চাৰ্জ ফ্ৰেমৰ যেতিয়া কথা আহিব, চাৰ্জ ফ্ৰেমত এতিয়া আকৌ তেওঁলোকে ফিজিকেল থাকিব লাগিব। কাৰণ তেতিয়া সেইখিনি সময়ততো থাকিবই লাগিব প্ৰেজেণ্ট। তাৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো গভৰ্ণমেণ্টত লুক আউট কৰিব লাগিব। সৌধম উকিলতা আৰু গুৱাহাটী উকিলতা এটা সিদ্ধান্ত লৈ থৈছে যে যাতে আমাৰ কোনো অধিবক্তাই তেওঁলোকক এপিয়াৰ নহ'বৰ কাৰণে অনুৰোধ জনাই থোৱা আছে। আমাৰ সেইটো এতিয়ালৈকে অটল হৈ আছে। তাৰপিছত যে আমাৰ অনুৰোধ ৰক্ষা নকৰি যদি কোনোবা এডভকেট এপিয়াৰ আমি ক'বলৈ কি ক'ম? আমি অনুৰোধে কৰিব পাৰিছোঁ, ডাইৰেকশ্যন দিছোঁ যে নট টু এপিয়াৰ বিফ'ৰ দ্য কোৰ্ট ফৰ দ্য একিউজ পাৰ্চনছ। কোৰ্টে ডাইৰেকশ্যন দিয়া আছে যে LADC দায়িত্ব দিয়া আছে যে তেওঁলোকক কোনোবা এজন এপিয়াৰ হ'ব লাগে। সেইটো ডাইৰেক্ট তেওঁলোকে হয়তো ইমান দিন অহা নাই, হয়তো কাইলৈ এপিয়াৰ হ'ব পাৰে, নতুবা যেতিয়া চাৰ্জ ফ্ৰেমত এতিয়া ট্ৰায়েল যেতিয়া আৰম্ভ হ'ব তেতিয়াহ'লে তেওঁলোকে এপিয়াৰ হ'ব পাৰে।
নতুবা তেওঁলোকৰ কোনো বাহিৰৰ পৰা এডভোকেট আনিব পাৰে একিউজে, ডেট ইজ দেয়াৰ ডিউটি। ডেফিনেটলি অল ইণ্ডিয়াত পাৰে, দিল্লীৰ পৰা আনিব, বোম্বাই য'ৰ পৰা আনিব পাৰে। হয়তো লেংগুৱেজ প্ৰব্লেম এটা হ'ব পাৰে, একো সম্ভৱ নাই। ডিপেণ্ড আপোনাৰ কোৰ্টেহে ঠিক কৰিব বস্তুটো। এডভোকেট য'ৰ পৰাই নাহক লাগিলে ডকুমেণ্টছ এভিডেঞ্চৰ ওপৰতে ডিপেণ্ড কৰিব, অনাৰেবল কোৰ্টবিলাকে সেইটো ওপৰতে ডিপেণ্ড কৰিব। বাহিৰৰ এডভোকেট আহে না লোকেল এডভোকেট বেলেগ কথা। আপোনাক কুৱেশ্যনৰ কেছটো ধুনীয়াকৈ চাৰ্জশ্বিট দিছে, তেওঁ দাখিল কৰিছে আৰু ধুনীয়াকৈ তেওঁলোকে তদন্ত কৰিছে। মই আগতে এইখিনি কথা কৈছোঁ। গতিকে মোৰ যিমান লক্ষ্য, মই যিমান দূৰ ভাবোঁ যে থ্ৰুলি যদি যোৱা হয় তেতিয়াহ'লে কনভিকশ্যন 100% চিয়'ৰ। মই ভাবোঁ মই জানো প্ৰায় নিশ্চিত। যদি প্ৰপাৰলি যদি যোৱা হয় তেতিয়াহ'লে নিশ্চিত, তেওঁলোকে কনভিকশ্যন প্ৰায় নিশ্চিত। আমি কৈছোঁ আমি সকলো অধিবক্তাক অনুৰোধ কৰিছোঁ যাতে নট টু এপিয়াৰ ফৰ দ্য একিউজ পাৰ্চন। তাৰপিছত যদি কোনোবাই যে আমি ক'ম কি ক'ব, উপায়টো নাথাকিব তেতিয়া আমাৰ। কিন্তু আমি তেওঁলোকে অনুৰোধ কৰি থৈছোঁ যে কোনো পাৰ্টিচিপেট কৰিব নালাগে আৰু একিউজৰ কাৰণে এপিয়াৰ হ'ব নালাগে, সেইটো কথা হ'ব। অনাৰেবল কোৰ্টে অৰ্ডাৰ দি থৈছে যে কাইলৈ তেওঁলোকে ভাৰ্চুৱেলি নহয় ফিজিকেল এটেণ্ডেঞ্চ কৰিব, এপিয়াৰ কৰিবলৈ ডাইৰেকশ্যন দিয়া আছে CID। CIDৰ ওপৰত ডিপেণ্ড কৰিব তেওঁলোকে কাইলৈ আনে নে নানায়। কিন্তু কোৰ্টে অৰ্ডাৰ দি থৈছে কাইলৈ তেওঁলোকে ফিজিকেলি প্ৰেজেণ্ট কৰিব লাগে বুলি কৈছে। কাৰণ যিহেতু কপি দিব লাগিব, কপি দিয়ে আছে, কপি দিব লাগিব তেওঁলোকে কাইলৈ ফিজিকেল প্ৰেজেণ্ট কৰিবৰ কাৰণে কোৰ্টে অৰ্ডাৰ পাছ কৰিছে। তেওঁলোকেতো এদিন এপিয়াৰ হ'বই লাগিব ফিজিকেলি, কাৰণ কাইলৈ কপি তেওঁলোকে ল'ব লাগিব। তাৰপিছত চাৰ্জাৰ যিদিনা চাৰ্জ ফ্ৰেমৰ দিনাখন তেওঁলোকে কপি হাতত ফিজিকেল ল'ব লাগিব, আনিব লাগিব। এইটো ল এণ্ড অৰ্ডাৰ ডিউটি অফ দ্য পুলিচ এণ্ড গভৰ্ণমেণ্ট। কোৰ্টে কেন গিভ এ ডাইৰেকশ্যন, ডিপেণ্ড আপন দ্য গভৰ্ণমেণ্ট এণ্ড হোম ডিপাৰ্টমেণ্ট তেওঁলোকে কেনেকৈ প্ৰডাকশ্যন কৰে, যাতে কোনো হানি বিঘিনি নোহোৱাকৈ এটা প্ৰডাকশ্যন কৰাটো তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য। এটা কোৰ্টৰ নিয়ম আছে, তেওঁলোকে এনেই জেলত থাকিলে প্ৰডাকশ্যনেই হ'ল তেতিয়াহ'লে ভাৰ্চুৱেলি হ'লহেঁতেন। যিটো এতিয়া চাৰ্জশ্বিট দাখিল কৰিলে, চাৰ্জশ্বিট দাখিল হোৱা তেওঁলোকে ফিজিকেল প্ৰেজেণ্টটো অত্যন্ত জৰুৰী। কাৰণ আমি কপি দিব লাগিব, কপি দিয়াৰ পিছত তেওঁলোকে কপিটো ৰিচিভ কৰিব লাগিব। যিটো এতিয়া বেলেগ কোনো এডভোকেট এপিয়াৰ হোৱা নাই, তেওঁলোকৰ একিউজৰ হাতত আমি কপিবিলাক দিব লাগিব। তাৰপিছত চাৰ্জ ফ্ৰেমৰ যেতিয়া কথা আহিব, চাৰ্জ ফ্ৰেমত তেতিয়া আকৌ তেওঁলোকে ফিজিকেল থাকিব লাগিব। কাৰণ তেতিয়া সেইখিনি সময়ততো থাকিবই লাগিব প্ৰেজেণ্ট। তাৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো গভৰ্ণমেণ্টে লুক আউট কৰিব লাগিব। সৌধম উকিলতা আৰু গুৱাহাটী উকিলতা এটা সিদ্ধান্ত লৈ থৈছে যে যাতে আমাৰ কোনো অধিবক্তাই তেওঁলোকক এপিয়াৰ নহ'বৰ কাৰণে অনুৰোধ জনাই থোৱা আছে। আমাৰ সেইটো এতিয়ালৈকে অটল হৈ আছে। তাৰপিছত যে আমাৰ অনুৰোধ ৰক্ষা নকৰি যদি কোনোবা এডভোকেট এপিয়াৰ আমি ক'বলৈ কি ক'ম, আমি অনুৰোধে কৰিব পাৰিছোঁ, ডাইৰেকশ্যন দিছোঁ যে নট টু এপিয়াৰ বিফ'ৰ দ্য কোৰ্ট ফৰ দ্য একিউজ পাৰ্চনছ। কোৰ্টে ডাইৰেকশ্যন দিয়া আছে যে LADCক দায়িত্ব দিয়া আছে যে তেওঁলোকক কোনোবা এজন এপিয়াৰ হ'ব লাগে। সেইটো ডাইৰেক্ট তেওঁলোকে হয়তো ইমান দিন অহা নাই, হয়তো কাইলৈ এপিয়াৰ হ'ব পাৰে। নতুবা যেতিয়া চাৰ্জ ফ্ৰেমত এতিয়া ট্ৰায়েল যেতিয়া আৰম্ভ হ'ব তেতিয়াহ'লে তেওঁলোকে এপিয়াৰ হ'ব পাৰে। নতুবা তেওঁলোকৰ কোনো বাহিৰৰ পৰা এডভোকেট আনিব পাৰে একিউজে, ডেট ইজ দেয়াৰ ডিউটি। ডেফিনেটলি অল ইণ্ডিয়াত পাৰে, দিল্লীৰ পৰা আনিব, বোম্বাই য'ৰ পৰা আনিব পাৰে। হয়তো লেংগুৱেজ প্ৰব্লেম এটা হ'ব পাৰে, একো সম্ভৱ নাই। ডিপেণ্ড আপোনাৰ কোৰ্টেহে ঠিক কৰিব বস্তুটো। এডভোকেট য'ৰ পৰাই নাহক লাগিলে ডকুমেণ্টছ এভিডেঞ্চৰ ওপৰতে ডিপেণ্ড কৰিব, অনাৰেবল কোৰ্টবিলাকে সেইটো ওপৰতে ডিপেণ্ড কৰিব। বাহিৰৰ এডভোকেট আহে না লোকেল এডভোকেট বেলেগ কথা। আপোনাক কুৱেশ্যনৰ কেছটো ধুনীয়াকৈ চাৰ্জশ্বিট দিছে, তেওঁ দাখিল কৰিছে আৰু ধুনীয়াকৈ তেওঁলোকে তদন্ত কৰিছে। মই আগতে এইখিনি কথা কৈছোঁ। গতিকে মোৰ যিমান লক্ষ্য, মই যিমান দূৰ ভাবোঁ যে থ্ৰুলি যদি যোৱা হয় তেতিয়াহ'লে কনভিকশ্যন 100% চিয়'ৰ। মই ভাবোঁ মই জানো প্ৰায় নিশ্চিত। যদি প্ৰপাৰলি যদি যোৱা হয় তেতিয়াহ'লে নিশ্চিত, তেওঁলোকে কনভিকশ্যন প্ৰায় নিশ্চিত। আমি কৈছোঁ আমি সকলো অধিবক্তাক অনুৰোধ কৰিছোঁ যাতে নট টু এপিয়াৰ ফৰ দ্য একিউজ পাৰ্চন। তাৰপিছত যদি কোনোবাই যে আমি ক'ম কি ক'ব, উপায়টো নাথাকিব তেতিয়া আমাৰ। কিন্তু আমি তেওঁলোকে অনুৰোধ কৰি থৈছোঁ যে কোনো পাৰ্টিচিপেট কৰিব নালাগে আৰু একিউজৰ কাৰণে এপিয়াৰ হ'ব নালাগে, সেইটো কথা হ'ব। তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? আমাৰ ঘৰখন সানবান হ'ল, গোটেই অসমৰ ৰাইজে এই বস্তুটো সেয়াই বিচাৰি আছে যে কেনেকে জুবিন গাৰ্গৰ দৰে এটা সত্তা এনেকে নোহোৱা হৈ যাব পাৰে। গতিকে তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে। তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল? গতিকে এতিয়া দোষীয়ে শাস্তি পাওক, সেয়াই আমাৰ কামনা। প্ৰতিজন দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে, সেইটোৱে আমাৰ কাম্য। আৰু ন্যায় ব্যৱস্থাটো খুব ভাল হ'ব বুলি আমি ভাবিছোৱে। কোনো সাৰি যাব নালাগে আৰু সেই তদন্ত ব্যৱস্থাৰ ওপৰতো আমাৰ আস্থা আছিল আৰু আমাৰ দেশৰ আইনৰ ওপৰত আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰতো সিমানেই আস্থা আছে। গতিকে সেইখিনি হ'ব বুলি আমি আশা কৰিছোঁ। আৰু তাতে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ফাষ্ট ট্ৰেক আদালতৰ কথা তেওঁলোকে হাইকোৰ্টত আপিল কৰিব। গতিকে সেইখিনি আমিও সকলোৱে বিচাৰিছোঁ, ৰাইজেও বিচাৰিছে, আমি পৰিয়ালৰ ফালৰ পৰাও বিচাৰিছোঁ যিমান সোনকালে পাৰে সেই ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হওক আৰু ভালকে পৰিচালিত হওক আৰু এটা মীমাংসা যাতে আমি সোনকালে পাব পাৰোঁ। আৰু পুনৰবাৰ কৈছোঁ, দোষীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব।
আমাৰ গোটেই মানে